কত জনে পাহৰি গৈছে মানৱৰ চৰ্চা আৰু পাহৰি গৈছে পৰীক্ষা দুষ্টক জনক আৰু শান্তক পালক তেওঁলোকৰ বাবে এই পৃথিৱীত যুগে যুগে মই পৰিচিত रुक्मिणी देविये मुख प्रतिरूपे पाবৰ কাৰণে দিনে ৰাতে মোৰ বুজিছে চৰক তেওঁ মনোবাঞ্ছা মই কৰিছিলোঁ কিন্তু रुक्मिणीৰ মধুৰ ভাৱটিৰ উদ্ভৱে रुक्मिणীৰ ভয়ংকৰ ভাৱ তেওঁৰ বন্ধুৰ যিটো বালক বৰ বেগেৰে কৰিছে মন্ত্ৰ আৰু